ল'ৰাটোক স্কুলৰ পৰা আনোগৈ বুলি ওলাই আহিছো, কিন্তু শিৱসাগৰৰ কলনীৰ ভিতৰত বানপানী চাওকচোন কি যে হ'ব আৰু দেই। বা এগৰাকী ঘৰত আকৌ বাৰ্থডেৰ নিমন্ত্ৰণ পাইছিলো। স্কুলৰ পৰা বাহিৰে বাহিৰে আহি বা ঘৰতে সোমাই দিলো, বোলো বাৰ্থডেটো খাই থৈ যাওঁ। লগতে আপোনালোককো দেখাই দিলো বায়ে কেনেদৰে বাৰ্থডেটো আয়োজন কৰিছে। বাৰ্থডে বয়ে কেকটো কাটি হোৱাৰ পাছত বাহঁতে এয়া বিলাই মেলি দিছে সকলোকে খাবৰ বাবে। আমাৰ টিকিলিয়ে আকৌ কাম কৰিবলৈ আগবাঢ়ি গৈছে, দেখিছে নে ইমান যে কাম কৰি ফুৰে। আমাৰ টিকিলিয়ে যদি কাম কৰি দিয়ে আপোনালোক কোনেও একো কাম কৰিব নালাগে, একদম ভৰিৰ ওপৰত ভৰি তুলি আপোনালোকে বহি থাকিব পাৰিব। সেয়ে কৈছোঁ এদিন মাতিবচোন আমাৰ টিকিলিজনীক কাম কৰিবলৈ। মোৰ মানুহজনক আকৌ একদম ভাত খোৱা পাতৰ পৰাহে আপোনালোকক দেখাইছোঁ দেই। আৰু ভাত খাই থাকোঁতে ভিনদৌৱে ফোন কৰিলে, ভিনদৌ জম্মু কাশ্মীৰতে থাকে, দুআষাৰমান কথা পাতি ল'লে, ময়ো খাই ল'লোঁ। মই আকৌ সকলোখিনি সময়তে ভিডিঅ' কৰিবলৈ পাহৰি যাওঁ, যিমানখিনিকে পাৰিলোঁ সিমানখিনিকে দেখালোঁ আপোনালোকক। আৰু বাহঁতৰ পৰাও আমি বিদায় লৈ মেলি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে বহুত বেছি ভাল পালে।